ওয়েলকাম টু মাই ইউটিউব চেনেল জাক্সি ব্লগ সৰ্বা সকলোকে স্বাগতম জনাইছোঁ নিশ্চয় খবৰ ভাল মানে মোৰ ভাল মই আৰু মোৰ দুটা ফ্ৰেণ্ড মিলি সভা চাবলৈ গৈ আছোঁ মানে এতিয়া মানে সভাৰ দিন সেইকাৰণে সভা চাবলৈ গৈ আছোঁ দিয়ক কেনে লাগি আছে তোমাৰ বজাৰ তোৰ কেনে লাগি আছে মজা মানে বহুত মজা লাগিছে ৰাতি গৈ আছোঁ চাবৰে মানে 10টামান বাজে এতিয়া গৈ আছোঁ কালি আপোনালোকক লগ কৰাৰ তাৰিখ সভাত লগ পাম মানে এতিয়া বিপদত পৰিছে আপোনালোকে চাব পাৰে চাওক মানে স্কুটিৰ মানে শেষ হৈ গৈছে এতিয়া ঠেলি পেট্ৰলৰ দোকানত লৈ গৈ আছোঁ আপোনালোকে চাব পাৰে কিমান কষ্ট লাগি আছে ঠেলি লৈ গৈ আছোঁ উপায় নাই আৰু কি কৰিম গৰম ষ্টাৰ্ট নধৰে আৰু চাওক শব্দ নক গাড়ীৰ ষ্টাৰ্ট নধৰে উপায় নাই আৰু গৈছোঁ যদি এতিয়াও নামি ঠেলি উপায় নাই আৰু ঠেলি লৈ যাব লাগিব উপায় নাই আৰু উপায় নাই আৰু ড্ৰাইভাৰৰ আৰাম হৈছে ড্ৰাইভাৰ কষ্ট নাই আমালোকৰ এতিয়া মানে নিঞ্জা টেকনিক খটাই আছোঁ মই আৰু ৰাজুৰ পাৰ্টনাৰে বহি আছোঁ আৰু মোৰ সোণালী ফ্ৰেণ্ডে ঠেলি আছে স্কুটিখন মানে নিঞ্জা টেকনিক পিছত আৰু মই ঠেলিম তেওঁ বহিব আৰু তেওঁ ঠেলিব আৰু মই আৰু তেওঁ মানে এইটো নিঞ্জা টেকনিক তেল ফুৰালে মানে এইটো আমালোকৰ নিঞ্জা টেকনিক না কি ফ্ৰেণ্ড নিঞ্জা টেকনিক হয় এইটো প্ৰায় এইবিলাক কৰি থাকোঁ না কি চাই থাকোঁ এতিয়া ফাইনেলি তেল পাই গ'লোঁ বজাৰত আহি কিনে এই হাৱা চাবলৈ আহিছোঁ তাত তেল আহি কিনে পাই গ'লোঁ যি দোকানৰ পৰা তেল কিনো সেই দোকানৰ এইটো কৰ্মচাৰী হয় আপোনালোকে চাব পাৰে কৰ্মচাৰী হয় চাওক তেল ভৰাই আছে কেনেকৈ ভিডিঅ'টো আপোনালোকে চাই দিয়ক তেনেহ'লে দুষ্ট মানে গাড়ী ঠেলি ভোক লাগিছিল সেইকাৰণে এতিয়া পাপৰ খাইছোঁ চাব পাৰে পাপৰ খাইছোঁ সেইকাৰণে খাই আছে চাওক পাপৰ খাইছে মানে এতিয়া সভাত আহি আমালোকে মানে পুচা খাইছোঁ চাব পাৰে আমিও জন্ম হওয়ার পরে আমার সাথে শয়তান আসছে কিন্তু আমার শয়তানকে আমি হ্যান্ডকাপ লাগাই বাঁধিয়ে রাখছি সুবহানাল্লাহ প্রত্যেকেরই শয়তানকে যদি হ্যান্ডকাপ লাগাইতে পারো তো তুমি बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा हे दोस्तों মানে এতিয়া জালমুড়ি খাম চাওক জালমুড়িখিনি চিঙি ফালি দিমু জালমুড়ি খাই আছোঁ দিয়ক লাহে খাবো কিমান খাবি লাহে খাম খাই আছো মানে আমি ইচ্ছা করলে বাচ্চা শরীফে মায়ের ধরতে পারি আমি একদারা বললাম মা যা তেমন পাগল সন্তান বাঁচাইতে যায় নিজের জীবন বিসর্জন দেয় হাজির হয়ে গেল ওই সাহাবার হাতের উপরে পড়ছে সাহাবার কান্দে আর কয় নবী বলছে দেখুন আমি এখন ধরতে পারি কিন্তু মা এত পাগল সন্তান মারতে দেয় না করে শোনো এইমাত্র জিবরাইল আমাকে জানাই দিলেন নবী গো तमाम পৃথিবীর মানুষকে বলে দেন রাত যখন গভীর হয়ে যায় আমার আল্লাহ আরশে শান্তি পায় না বান্দারে মাফ দেওয়ার জন্য নিচের আসমানে নামিয়ে যায় সুবহানাল্লাহ কইবেন তো কই দেও না কথা জোরে বলুন এবার বলে মা দরদিন আল্লাহ তো হবতা কিনে এতিয়া যে কোনো সবাই ঠান্ডা ধৰিছে আপোনালোকে চাই আছে আমাৰ ইউটিউবাৰ জনে জুই আছে হবতা কিনে জুই হৈ আছে চাব পাৰে মানে হবার খিচুৰি খাইছোঁ বাট ক্লিক ল'ব পৰা নাই মানে বহুত ভিৰ হোৱাৰ কাৰণে যদি হবার ভিডিওটো ভাল লাগে তেনে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে তেনে সাবস্ক্ৰাইব কৰি থৈ যাব নহ'লে বেয়া পাম
আৰু ভাল ভাল ভিডিঅ' লৈ আহিম ধন্যবাদ।